नमस्कार एक मिनिट हाँ वेलकम बैक टू माय यूट्यूब चैनल। सो गाइस आपलोके चाइ आछे DK पॉट ब्लॉगिंग। सो गाइस इतना मैं पूजा चाबले जाऊँ। आज होइसे नवमी। सो बोलक आज पूजात मैं की चाওঁ की करूँ आपनक मैं देखाऊँ। गल मैं बर्तमान बंधु एटार घर पालहि नाम तो चित्ररंजन दास। हेलो नमस्ते नवमी नवमी অনুভৱ কেনেকুৱা মজা ভাল লাগিছে কিন্তু মোৰ ভাল লগা নাই কিয় কাৰণ আমাৰ হিয়াৰ মথুৰ দুদিন কাকটা আমাৰ মাজত নাই ভাল লাগিছে মোৰো বহুত বেয়া লাগিছে কিন্তু হ'লেও লগতে চকু পানী ওলাইছে কিন্তু এটা কাৰণে ভাল লাগিছে আৰু কিয় আমাৰ এই শ্যাম কালু লগতে আমাৰ সিদ্ধাৰ্থ দুইটাকে ধৰিলে যে ভাল লাগিছে এইটো কাৰণে কিন্তু সিহঁতে এইটো কাম কৰিব নালাগিছিলে হয় হয় এতিয়া বাকীখিনি কি হয় চৰকাৰে এতিয়া আমি পূজা কৰি পাইছোঁ। আমি ইয়াত পূজা অকণমান চাম। পূজা অকণমান চাই লৈ অকণমান সেৱা চেৱা কৰিলে অকণমান বহিম বহিলে ওচৰত মানে বজাৰ কৰিব চাওঁ এইখন বজাৰ ব'লক আমি পূজা কৰিব আহিম। ऊपर जाएगा ना कलर दो ऊपर दो ऊपर में अच्छा लगेगा ना नीचे में क्या करेगा मैं रेडी से जाकर है तो वहाँ বৰ্তমান আমি বজাৰলৈ আছোঁ। ওকে অকণমান বজাৰ অকণমান কৰি লওঁ ন এতিয়া ভালটো হাৰমতিত বে আমি ন এয়া জেলেপি প্ৰথম এবাৰ ঘূৰি লওঁ ন হয় হয় ফাৰ্ষ্টমান ঘূৰি লওঁ তাৰপিছত কিনিম ক'ত কি পাওঁ কি নাপাওঁ দিব লাগে আপুনি 5 টকাত 10 টকাত দুখন দিব লাগে গম পাইছে নাই কালি চাই আপুনি দশ টাকা নহয় আপুনি কিনিছে কিমান 2 টকা মান কিনিছে 2 টকা 3 টকা 10 টকা দুখন ল'ব নে লওঁ দুখন লওঁ এই দি দিয়ক পূজা বুলি এই দিয়ক আৰু দিলে ভাল হয় এখন কিমান ডাকখন এই কেনেকৈ লৈছে 30 টকা এইখনত আপুনি বহুত দাম দিছে দাদা ভাল ফুল এইফালে এইবোৰ ফুল কেনেকৈ এইবোৰ অকণমান কমাওঁ সেই আপোনালোকে এইটো অঁ কিমান 300 ওপৰত বহুত দাম কৈছে অকণমান কমাওক 100 দিম 150 মান দিম 150 পাৰিব এইবিলাক দামত নাই হা কিমান দিব কওক দিয়া দেই দাম হা 250 বহুত কৰি দিছে নহয় আপোনালোকে চাহ ফালে খাওঁ ভালো লাগিছে কিন্তু 200 টকা দিম দিয়ক আপোনাৰ আমাৰ 3 টকা হয় 220 টকা হৈ যাব একো পাৰিব এতিয়া আপোনাৰ কামৰ কাৰণ এতিয়া ফুলটো দুটা না একো নহয় পাৰিব না পাৰিব একো নহয় দিয়ক
এনেকৈ যে আপোনালোকে মাধা মাৰ লগাই আৰু কি হ'ব সেই অকণমান ভালকৈ দিয়ক। সেইটো লৈছোঁ 20 টকীয়া এটা দিয়ক। হা খুচৰা দিয়ক 20 টকীয়া 20 টকীয়া আছে নি ন 250 টকা নামানে তেনেহ'লে 20 টকা খুচৰা 20 টকীয়া আছে নি দে নাই জুবিনৰ কাৰণে এবাৰ পূজা বহুত বেয়া লাগিছে বেয়া কি আৰু কওঁ একেবাৰে মানে পূজা যোনটো ভাইব ন সেইটো একেবাৰে অহাই নাই একদম বেয়া লাগিছে কিমান পৰিলে এইটো পুৰা জুবিনদাৰ কাৰণে একদম দোকানবিলাক চব সেমেকা হৈছে নে বজাৰো বেয়া হৈ গ'ল তাৰ কাৰণে গোটেই অসমৰ মানুহে সেই কাৰণে মানে বস্তু বহুত দাম মানে বস্তু যিমানটো দাম হ'ব লাগে তাতকৈ অভাৰ দাম কৰি দিছে একচুৱেলি পূজা বতৰ আৰু মাৰিবই দামটো ক'বই বহুত মানে দাম কমানে বস্তু কিনিব নোৱাৰি দোকানীবিলাক ফাল্টু দেই আগতে কৈছোঁ দোকানী ফাল্টু হয় এক নম্বৰ লালুকত পূজা চাবলৈ আহিব কিন্তু লালুকত বস্তু না মই কৈছোঁ ইমানে দাম কৈছে ন বহুত দাম কৈছে মানে কি কওঁ মানে এনেকুৱা দাম মানে মই ক'ত দেখাই নাই ইয়াৰ পৰা লৈ যাব পাৰা দেখোন ফল দিবলৈ পাৰি দিয়া বা বৰ্তমান মানে কি হ'ল হা মায়ে দিছিলে পইচা সেয়া পইচা খৰচ কৰিলে ইমান এটা মানা কৰিছিলে সেইটো উপায় নাই সেইটো খৰচ কৰিছোঁ এতিয়া মানে আমি কি খাম একচুৱেলি চিত্ৰ এইফালে এতিয়া আমি খাম ফ্ৰাইড ৰাইচ তাৰপিছত চিকেন চিলি খাব লাগে অলৰেডি মুখখন উলিয়ালে এতিয়া লাষ্ট কৰিছে এখন এতিয়া আমাৰ টোটেল কিমান পৰিলে হিচাপ কৰিব লাগিব এফালে 140 পানী বটল 220 240 পানী বটল কিমান ল'ব এটা লওঁ আৰু ঠাণ্ডা নাখাওঁ ঠাণ্ডা উৰা অৱশেষত মই পূজাৰ পৰা আহি পালোহি পূজা চালোঁ আপোনালোকক অকণমান দেখুৱালোঁ কেনে পালে জনাব আৰু মই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আৰু কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাব চ' বাই